আজি আমাৰ টিমত আহি উপস্থিত প্ৰাক্তন ছাত্ৰ নেতা আমি লগ খাইছোঁ বিশ্বজিৎ গগৈ এটা সময় আমাৰ সকলোৱে জনপ্ৰিয় শুনাই বিশ্বজিৎ গগৈ তেখেত আহিছে তেখেতৰ লগত লগ পাইছোঁ আমাৰ আছে খিউদ বাইলুং তেখেতৰ দেউতাকৰ আচলতে আজি তিলেন আছিলে সেইকাৰণে খবৰ লাগিছে আমাৰ প্ৰাক্তন ছাত্ৰ নেতা চন্দন ডেকা আছে সকলোৱে চিনি পায় আমাৰ প্ৰাক্তন ছাত্ৰ নেতা আমাৰ সকলোৱে প্ৰিয় এইটো গণপতি আছে গণপতি কৰ্মকাৰ আমাৰ বৰ্তমানৰ নেতা আমাৰ দেৱ গগৈ আছে আমাৰ ককাই আছে প্ৰাক্তন ছাত্ৰ আমাৰ মুকুদাৰ গগৈ ৰাতুল ডেকা আছে আমি টিমন জিৰণি চোৱাত এটা বহু ইতিহাস আছিলে আগতে এটা কিছু কথা পাতিছোঁ তাত ভাল লাগিছে ইয়াতে এটা সময়ত জিৰণি চোৱাটো বাঁহৰ আছিলে বহু কথা আগৰ কথা হৈছে আজি 3 বছৰ আগৰ কথা হয় বিশ্বদা তেতিয়া অনুভৱ কি আছিলে কওকচোন পৰিৱৰ্তন হৈছে ভাল লাগিছে হয় আৰু লগৰবিলাকক দেখিলে গোটেইখিনি ভাল লাগে হয় নাই আমি এতিয়া মনে তেখেতৰ ডিউটি উঠে বেলেগত থাকে আহিছে কাৰোবাক খাব পাৰিবিনে নাই ভাল লাগিছে বিশ্বকা আহিলে বহুত দিন পিছত লগ পাইছোঁ হয় আজি কিবা আপোনাৰ মনত থাকিলে আপোনাৰ মনত লাগিছে আগৰ কথা মনত পৰে নহয় জানো আমি আগৰ মানে অতীতলৈ মনত পৰে বহুত মনত পৰে যিহেতু অতীতটো আমি কোনো পাহৰিব নোৱাৰোঁ বহুত কথা সোঁৱৰাই চন্দ্ৰদাই খুব জিন্দাবাদ হয় চন্দন ডেকাৰ কথা কৈছে আমাৰ তেখেতে মানে শ্লোগান দিয়াত খুব বিখ্যাত আছিলে চন্দন ডেকাই কিছু কথা ক'ব ভাল লাগিছে আজি দাদা বিশ্বদাক লগ পাইছোঁ লগতে আমাৰ সতীৰ্থবিলাকো লগ পাইছোঁ আৰু পুৰণি দিনবিলাক সোঁৱৰিবলৈ সুযোগ এটা দিয়াৰ কাৰণে আমাৰ বিকাশ দাক আমি ধন্যবাদ জনাইছোঁ দেই হয় আমি গোটেইখিনি আগতে দীৰ্ঘমেধি আছিল আমাৰ খিউদ বাইলুঙো আছে দেউতাকৰ যদিও স্বাৰ্থৰ কাৰণে ৰখিছে কিন্তু আমি এটা সময় চবেই লগ পালোঁ এটা আমি দীৰ্ঘমেধি চেষ্টা কৰিছোঁ কিন্তু আজি আমি 200 দিনতো এটা লগ খাই এটা মানে আগৰ স্মৃতিবিলাক ৰোমন্থন কৰিছোঁ নহয় জানো খিউদ বাইলুং হয় হয় আপোনালোকক লগ পাই আজি বহুত সুখী বহুত ভাল পাইছোঁ আগৰ অতীতৰ কথা বহুত মনত পৰিছে আমাৰ কথা মনত পৰিছে হয় আমাৰ সময়ত মানে কি হয় পকা জিৰণি চোৱা নাছিলে ৰাস্তাটো তেনেকৈ শিলগুটি নাছিলে বৰ চাইকেলেৰে আমি এই ছাত্ৰ থাকোঁতে আমি এই জিৰণি চোৱাৰ কেঁচাতে পাৰ কৰিলোঁ আৰু চাইকেল মাৰিয়ে আমি সোণাৰীলৈকে যাব লাগে আৰু সপ্তাহত বেছি আমাৰ সোণাৰী নামতোলা গোটেই মামৰা সমষ্টি চাফৰাই আমি মানে পাঠ সকলোৱে চাইকেল মাৰিব লাগে আমাৰ ল'ৰাবিলাকে এটা মানুহৰ নাম ল'ব লাগে মানিক গগৈ হয় মানিক গগৈ বৰ্তমান গগৈ নাই আমি চাইকেল মাৰিছে মানিক গগৈ আছিল তেখেতৰ এতিয়া প্ৰাক্তন ছাত্ৰ নেতা আমাৰ চাইকেলে আগতে একমাত্ৰ সাৰথি আছিলে নহয় জানো আমি দিনটো চাইকেল মাৰি চাহ একাপ খাব পাওঁ কেতিয়াবা ভাত খাব পাওঁ আৰু আমাৰ সোণাৰী টাউনৰ মূল সাৰথি বিশ্বজিৎ গগৈ আছিলে তেখেতে আমাৰ প্ৰায় ৰিচিপশ্যন ব্যৱস্থাটো কৰি দিয়ে খোৱা বোৱা যি হয় এইটো আমি সেইকাৰণে ককাই কেতিয়াও পঢ়াব নোৱাৰোঁ তেখেতেও কৰ্মসূত্ৰে গুৱাহাটীত থাকে বিপদৰ মুহূৰ্তত মাত খা লগাবলৈ আহিছে আমাৰ প্ৰাক্তন ছাত্ৰ খিউদ বাইলুঙৰ দেউতাকৰ আইডৰ স্বাৰ্থত ভাল লাগিছে হয় জানো গণপতি আমাৰ জেগাবিলাক যথেষ্ট পৰিৱৰ্তন হৈছে এটা সময়ত আমাৰ এইটো ৰাস্তাত শিলগুটিয়ে নাছিলে বোকা বহুত চাইকেল আচলতে আমাৰ ল'ৰাবিলাকে চাইকেল মাৰি সংগ্ৰাম কৰিবলৈ যাওঁতে চাইকেলে চব চাইকেল মানে চাইকেল নিজৰ নাথাকিলে বেলেগৰ চাইকেল লৈ কাৰ্য কিছু গ'ল হয় 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 কিছু কথা আমাৰ আগৰ কষ্ট কথা অলপ ক'ব ইতিমধ্যে আমাৰ জ্যেষ্ঠসকলে যিহেতু জনালেই আমাৰ ফালৰ পৰানো আৰু কি ক'ম বাকী জাতিটোৰ প্ৰতি সদায় মনটো আমাৰ একে থাকিব নহয় যিটো শ্ৰদ্ধা আগতে আছিলে আজিও আছে অনাগত দিনতো থাকিব আমি জাতিটোৰ হকে কাম কৰি গৈছিলোঁ আগতে কৰিছিলোঁ আজিও কৰি আছোঁ হয় জাতিৰ প্ৰথম দেশ প্ৰথম জাতিৰ প্ৰথম মাতৃভূমিৰ প্ৰথম তাৰপাছতে আমি শেষত ব্যক্তি নহয় জানো তাৰপিছত আমি সদায় এখন হাতত জয় এখন কম নহয় জানো আমাৰ সদায় মৃত্যুৰ আগমতো লেটো থাকিবই কৈছে আমাৰ বৰ্তমানৰ নেতা বিত্ত সম্পাদক আমাৰ দেৱ গগৈ আছে তেখেতৰ ওপৰত আমাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আমাৰ অঞ্চলৰ পৰা বৰ্তমান ককাইটো লগ পালে ভাল লাগিলে সকলোকে ডাঙৰকেইজন জ্যেষ্ঠকেইজনক হয় ভাল লাগিলে পাই বহু স্মৃতিৰ মন্থন কৰিব পাৰি নহয় জানো মনটো ভাল লাগে আমাৰ আচলতে আমাৰ ভাতৃপ্ৰতিম আমাৰ দেৱ গগৈ আছে বৰ্তমান তেখেতসকলে ছাত্ৰ নেতা আগুৱাই নিছে নিব লাগিব জাতিটোৰ হকে ধন্যবাদ সকলোকে লগ পালোঁ আমাৰ স্বাৰ্থৰ প্ৰতি আমি আহোঁতে যেতিয়া সকলো লগ পালোঁ প্ৰাক্তন ছাত্ৰসকলে লগ পালে আচলতে আমাৰ নিজৰ একেবাৰে একেখন ঘৰৰ পৰিয়াল হিচাপে লাগে ভাল লাগে সকলো যিহেতু কৰ্মসূত্ৰে বেলেগ বেলেগ থাকে চন্দন ডেকা দিল্লীত থাকে খিউদ বাইলুং গুজৰাটত থাকে বিশ্বজিৎ গগৈ ডাঙৰীয়া তেখেতে গুৱাহাটীত থাকে আমাৰ এজনে এতিয়া বাগানত বাবু কৰে আৰু আমি বেলেগ বেলেগে থাকোঁ আৰু আমি চবেই বেলেগ বেলেগত থাকোঁ যি লগ পাইছে ভাল লাগিছে ধন্যবাদ আমি সকলোৱে আশীৰ্বাদ কৰিব কুশল মংগল থাকিব লগ পাই ভাল লাগিছে সকলোকে লগ পাই দেৱই খুব ধুনীয়া আপ্যায়ন কৰিছে কথাটো কৈ দিয়ে আমাৰ দেৱ গগৈয়ে সকলোকে আপ্যায়ন কৰিছে একেলগতে এইটো ভাল লাগিছে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ